আছে মজাকৈ। আমাৰ দোকানত ধুনীয়াকৈ এতিয়া লগাই দিম ফটোকপি লগোৱাৰ পিছত ভাল লাগিব। এইটো ধুনীয়াকৈ এটা ফ্ৰেম এটা আনি লৈছোঁ, আনি পেলাই ধুনীয়াকৈ এইটো লগাব লাগিব। ত' ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ'। ত' মই আছোঁ আজি আমাৰ দোকানত থাকি মানে কি আজি এতিয়া জুবিনদাৰ ফটোকপি মানে ধুনীয়াকৈ লগাম। ত' ইয়াত বাকী দোকানত আমাৰ কাম অলপ চলপ হৈছেগৈ। ত' এইখন মজাকৈ মানে আনি থৈছোঁ ধুনীয়াকৈ, এতিয়া ফটোকপি বনোৱাৰ পিছত লগাব লাগিব। ত' ইয়াতে লগাই দিলে ভাল হ'ব ন? হা এইখনতে লগাই দিম। ত' ধুনীয়াকৈ এতিয়া জুবিনদাৰ ফটো আমাৰ বনি ত' মজাকৈ মানে এতিয়া মেইন কথা কি, ত' ঘৰৰ ওচৰৰ ভাইটি এটা আহিলে আমাৰ দোকানলৈ। ত' আহি পেলাই মানে সি কি কৰিলে যে জুবিনদাৰ মানে এইটো ঘৰত লগাব বোলে ফটোকপি। ত' লগালে জুবিনদাই এনেকুৱাকৈ ফটোকপি বনাইছে। ত' আমাৰ দোকানো হয় মানে এনেকৈ কাম চামবিলাক হয়। তো ইয়াত ধুনীয়াকৈ মানে আপোনাক এনেকৈ ফ্ৰেমত একদম ধুনীয়াকৈ লগাই কৰি পূৰা বনাই দিয়া হ'ব। তো এইখিনি বস্তু দেখাম মই। আমাৰ দোকানৰ ফটোকপি প্ৰথম বনাই লওঁ, বনাই পেলাই ধুনীয়াকৈ লগাই পেলাই ভাল হৈছে নাই আপোনালোকে খালি কমেণ্ট কৰি জনাব। যদি তেনেকুৱা লাগে মোৰ এই ভিডিঅ'টোত আপোনালোকে কমেণ্ট কৰিলে পাই যাব। তো জুবিনদাৰ ফটো এনেকৈ ধুনীয়াকৈ ওলাই আছে। ওলোৱাৰ পিছত মানে কি এতিয়া ফ্ৰেমটো আপোনালোকক বনাই দেখাম। তো ধুনীয়াকৈ কেনেকৈ বনাব পাৰি, কি কৰিব পাৰি। তো মজাকৈ আমাৰ ফটো ৰেডি হৈ গ'ল। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই পেলাই যদি ভাবিছে যে এনেকুৱা জুবিনদাৰ ফটো, মানে আমাৰ বস্তুটো কি হ'ল, জুবিনদাৰ জন্মদিনটো দিলোঁ। মানে জুবিনদাৰ আমাৰ মতেতো কেতিয়াও মানে মৃত্যু হ'ব নোৱাৰে জুবিনদাৰ। তো সেইকাৰণে মানে মৃত্যু ডেটটো আমি লিখা নাই। তো ধুনীয়াকৈ আমাৰ ৱালত ধুনীয়াকৈ এতিয়া বৰ্তমান লগাই থ'ম। বাকী আমাৰ দোকানৰ মানে ডিজাইনটো হ'ব অলপ চলপকৈ চব কৰি আছোঁ। এতিয়া বৰ্তমান কিবাকিবি বস্তু ৰাখিছোঁ। তো এনেকৈ মানে অৰ্ডাৰ লৈ থকা গৈছে। আপোনালোকে যদি ভাবিছে যে মোৰ ভিডিঅ' চাই পেলাই যদি আপোনালোকে ভাবিছে যে এনেকুৱা ফটো বা আপোনালোকে বনাব, এনেকৈ ফ্ৰেমত ধুনীয়াকৈ বনাব। যদি আপুনি ভাবি আছে যে আপোনাক এনেকুৱা ফটো একপি লাগে, তেন্তে আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে। তো মই স্ক্ৰীণত নাম্বাৰটো দি দিম। তো তাত গৈ পেলাই আপোনালোকে সুধিব পাৰে। তো ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে ধন্যবাদ। তো আজিলৈ ভিডিঅ'টো এৰিলোঁ, কাইলৈ আকৌ লগ পাম।